নমস্কাৰ। আজি মোৰ প্ৰথম টি ব্লগলৈ আপোনালোকক স্বাগতম। আজি হয় 17 জানুৱাৰী। আজি এই শিল্পী দিৱসত মোৰ প্ৰথম টি ব্লগ আৰম্ভণি কৰিছোঁ। আহকচোন আজি মই ক'ত কেনেদৰে অনুষ্ঠান কৰোঁ চাওক। বৰ্তমান আমি জ্যোতি ভাৰতীত উপস্থিত আছোঁ আৰু এই পকীৰ কিছু সংগ্ৰহালয়ৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ লৈছোঁ। চাওকচোন আহক। মনত সোঁৱৰণি দিয়া বুকুত ভালে পোৱা অ মোৰ প্ৰাণ যাওঁতি যুগীয়া ধনে মোৰ যাওঁতি যুগীয়া ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পুৰাই দিলা মোক যাওঁতি যুগীয়া সুখে বিনন্দিয়া আৰু এতিয়া আমি আহিছোঁ ৰূপ কোঁৱৰৰ মঞ্চলৈ। সৰগী সপোনটো কণীতে গঢ়ি দিলা যাওঁতি যুগীয়া যাওঁতি যুগীয়া ধনে মোৰ যাওঁতি যুগীয়া
হৈ অনাদিলৈ যাওঁ। ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টি কলিতা জ্বলাওঁ। শিল্পী মই তিনিও কালৰ। বুজানো বুজাৰে হাঁহি কান্দোনেৰে ব্লগটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।